মানে ৰাতি থিয়েটাৰ চাম চালোঁ দিনত আকৌ এতিয়া মঞ্চত উঠি চাওঁ ৰ'ব ক'ত কি কেনেকুৱা কি বনাই আছে থিয়েটাৰ মানে আগতে বহুত চাইছোঁ চালোঁ কিন্তু থিয়েটাৰ মঞ্চত উঠি পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম থিয়েটাৰ মঞ্চত উঠিছোঁহে আৰু ওপৰত দি চাওক না লাইটৰ কেপাচিটি চাওক এই লাইট দেখিছে এইবোৰ লাইট চাওক এই থিয়েটাৰৰ যোনটো মানে বেকগ্ৰাউণ্ড হয় সেইটো বেকগ্ৰাউণ্ডটো চেঞ্জ কৰোঁতে মানে 1.5 মিনিট লাগে 1.5 মিনিট সময়ত তেওঁলোকে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি দিব পাৰে হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল তো মই আছোঁ বৰ্তমান বৰকাহাট হাইস্কুল খেলপথাৰত আছোঁ আৰু ইয়াত আছে আবাহন থিয়েটাৰ চাওক আৰু মই আজি ভাবিছোঁ আপোনালোকক আবাহন থিয়েটাৰৰ পুৰা আমাৰ কেম্পাছটো দেখাম তো বলক যাওঁ ভিতৰত যাওঁ আপোনালোকক পুৰা আবাহন থিয়েটাৰ কেম্পাছটো দেখাই আছোঁ তো বলক আৰু সোমাই আহিছোঁ ৰ'ব সোমাই এতিয়া পুৰা চাওক কিবা কাম চলি আছে মাজে ৰাতি থিয়েটাৰ আছে প্ৰস্তুতি পৰসাৰ আছে গমে পায় আপোনালোকে আৰু এতিয়া সকলো বস্তু দেখা আছোঁ আপোনালোকক মানে ৰাতি থিয়েটাৰ চাম চালোঁ দিনত আকৌ এতিয়া মঞ্চত উঠি চাওঁ ৰ'ব ক'ত কি কেনেকুৱা কি বনাই আছে তো ফাৰ্ষ্ট টাইম আজি উঠিছোঁ এই থিয়েটাৰৰ মঞ্চত চাওক ইয়াত এনেকৈ প্ৰস্তুতি পাই মানে ইয়াত এক্টিং কৰিব আৰু ইয়াত চাওক এই গেলাৰী যাম ৰ'ব তাততো যাম থিয়েটাৰ মানে আগতে বহুত চাইছোঁ চালোঁ কিন্তু থিয়েটাৰ মঞ্চত উঠি পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম থিয়েটাৰ মঞ্চত উঠিছোঁহে আৰু ওপৰত দি চাওক না লাইটৰ কেপাচিটি চাওক এই লাইট দেখিছে এইবোৰ লাইট চাওক আৰু ইফালে মানে য'ত মানে মেকআপ কৰে ড্ৰেছ পাতি চেঞ্জ কৰে তো ইয়াত যাম বাৰু দেখাম আপোনালোকক এইবোৰ চাওক না এইটো কি এইটো মানে মাজত কিবা ঘৰত নেকি তাৰমানে ঘৰত তাই বোলে দেখোন আৰু এইফালে চাওক মই পিছফালে দেখিছে ইয়াত থিয়েটাৰত লগা সঁজুলি সকলোবোৰ আছে আৰু ইয়ালোকে এতিয়া শুই আছে মানে ৰাতি ডিউটি আছে নে পুৰা ৰাতি ডিউটি কৰিব লাগিব তো চাওক এইবোৰ যিমান বস্তু লাগে চব ৰেডি হৈ আছে মানে আৰু ভিতৰত যাই আছোঁ মানে কাপোৰ চেঞ্জ কৰা জেগা দেখা আছোঁ আৰু এতিয়া আহিছোঁ মানে ভিতৰত আহিছোঁ মানে য'ত প্ৰস্তুতি পঢ়াব আছে য'ত কাপোৰ চেঞ্জ কৰিব তো ইয়াত মানে চব ৰেডি হৈ আছে পুৰা চাওক আপোনালোকক ভালকৈ দেখা আছোঁ অলপমান চাই ল'ব ৰ'ব আৰু এইবোৰ ৰুম চাওক ইয়াত কাপোৰ চেঞ্জ কৰিব ইয়াত সকলো বস্তু আছে মানে মেকআপৰ পৰা কিবাৰ পৰা গোটাই দেখিছে আৰু এইবোৰ কাপোৰ মানে কোনোবা পুলিচো হ'ব সেইটো পুলিচৰ ড্ৰেছ সকলোখিনি আছে আৰু ভিতৰতো আছে কিবা কিবি হয়তো চাওক ইয়াত দেখিছে লাইট চাইটটো পূৰা ৰেডি হৈ আছে আহিব ডাইৰেক্ট আৰু পূৰা আৰু কাপোৰ চাপোৰ চেঞ্জ কৰিব আজি পূৰা মানে প্ৰস্তুতি বাই আজি ফালি দিব মানে আৰু এইবোৰ চাওক এইবোৰ চব লাগিব আৰু আপোনালোকক দেখাই দিওঁ মানে জিৰণি কথাটো দেখাই দিলোঁ আপোনালোকক আৰু এই থিয়েটাৰৰ যোনটো মানে বেকগ্ৰাউণ্ড হয় সেইটো বেকগ্ৰাউণ্ডটো চেঞ্জ কৰোঁতে মানে 1.5 মিনিট লাগে 1.5 মিনিট সময়ত তেওঁলোকে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি দিব পাৰে তো বলক আগত যায় এতিয়া মানে আমাৰ আগত দেখি গেলাৰী চাই মই দেখাই আছোঁ মানে গেলাৰী দেখাৰ আগতে আপোনালোকক এটা বস্তু দেখাইছোঁ এই মানে যোনটো মাইকটো মানে ভইচটো গুমগুমে হৈছে না তো ক'ত আছে মালটো এইটোতো মানে লাইটেই লাইট আছে দেখ চাওকচোন মানুহ যিমান থাকিব মানে লাইট সিমানে থাকিব এইবোৰ চাওক এইটো আৰু মাইক বোলে এইটোৱে এইটো ইয়াত এটা আছে আৰু তাত এটা আছে দুখন মঞ্চ দুই জাত চলে তো ইয়াত এটা মাইক আৰু ইয়াত মানে মিউজিক চিউজিক আৰু এতিয়া চব মিচিং আছে আৰু লাইট চাওক না কিমান লাইটেই লাইট নাই মাইকটো বৰ্তমান লগা নাই বলক এতিয়া সিফালে যাওঁ আৰু সিফালে যাই দেখাই আছোঁ আৰু মোৰ লগত আছে আবাহন থিয়েটাৰৰ ইয়াত মানে এখেতে আছে আৰু আপোনাৰ ঘৰ নমস্কাৰ মোৰ ঘৰ পাঠশালাৰ ওচৰত দিগদানন্দ হয় মই থিয়েটাৰত জড়িত প্ৰায় 23 বছৰ হৈছে থিয়েটাৰ কৰিব আবাহন থিয়েটাৰতে নে আৰু বেলেগ থিয়েটাৰত বুলি নহয় হেঙুল শংকৰদেৱ বৃন্দাবন ৰাজতিলক ইন্দ্ৰাণী মঞ্চজ্যোতি নটৰাজ চবতে মই ডেন্স কৰি অভিনয় কৰি মই এই বয়স পালোঁ আৰু এইখন জগত মই এৰিব নোৱাৰোঁ ডেন্স চেন্স পুৰা কৰে ডেন্স কম্প'জিঙো কৰোঁ মই হয় হয় যোৱা বছৰ 13 বছৰ ৰাজতিলকতো ডেন্স কম্প'জিং কৰিছোঁ ৰাজতিলক হালেশ্বৰৰ লগত হালেশ্বৰে এৰি দিলে মই ডেন্সখিনি কম্প'জিং কৰি ৰাজতিলক থিয়েটাৰ উলিয়াই দিলোঁ তাৰপিছত বছৰ মৰিলে আমি 1.5 মাহ আমি মানে থাকোঁতে আমি ঘৰত যাব লগা হ'ল তাৰপিছত আহি আকৌ আমি আবাহনতে আহিলোঁ
লকডাউনততো আমাৰ মানে বন্ধ হৈ গ'ল থিয়েটাৰ। বন্ধ হৈ গ'ল 2 বছৰতে। তাৰপিছত মই সূৰ্যত আছিলোঁ, সূৰ্যতে লকডাউন হৈ গ'ল। লকডাউন হোৱাৰ পিছত আমি 1.5 বছৰে আমি ঘৰত বহি থাকিলোঁ, এইটোৱে ক'ভিডৰ কাৰণে। এতিয়া চৰকাৰে যিটো নহওক হেমন্ত ছাৰে যিটো আমাক মানে দিলে মাল সুবিধা দিলে, আমি আমাৰ পেটটোৰ কাৰণে বা শিল্পীখিনি জীয়াই থকাৰ কাৰণে তেওঁক শতকোটি নমস্কাৰ। আচলতে তেওঁ ঈশ্বৰৰ তুল্যৰ মানুহ। আচলতে প্ৰত্যেকৰে ইয়াৰ মানে হেৰি আমাৰ সংস্কৃতিত জীয়াই ৰখাৰ কাৰণে তেওঁ এটা আৱাস দিছে, ভাল হৈছে। আৰু আমি এটা চৰাই যেনেকৈ বন্দী কৰি ৰাখিছিলে, এই চৰাই বন্দী কৰাৰ ফলত যিটো উলিয়াই দিয়াৰ পিছত আমি মুক্ত পালোঁ, এই মুক্ত যেন পোৱা যেন লাগিছে আমাৰ এই শিল্পীসকলৰ। ভাল এটা হৈছে, প্ৰত্যেকৰে ঘৰ সংসাৰ আছে আৰু এইখিনি আমাৰ জীৱিকা। আৰু আমি বেলেগ কাম কৰিব নোৱাৰোঁ, বেলেগ কাম কৰিলেও আমাৰ এই সুৰৰ জংকাৰৰ লগত আমাৰ এই শিহৰণ জাগি উঠে। আৰু এই ইচ্ছাটো আপোনালোকে মানে ক'ত হেৰি কৰে আৰু মানে যেতিয়া আমাৰ ৰিহাৰ্চেল হয়, আমাৰ ৰিহাৰ্চেল হ'ল ধৰ আমাৰ আগৰ পাঠশালাত আছিল, পাঠশালাত ৰিহাৰ্চেল আছিলে। পাঠশালাৰ পৰা আমি মান্দাকাটাত আহিছোঁ। এতিয়া মান্দাকাটাত ৰিহাৰ্চেল চলে, মান্দাকাটাত ৰিহাৰ্চেল চলি পেলাই তাত শিবিৰ পাতি পেলাই আমি ৰিহাৰ্চেল কৰোঁ। 4খন নাটক, 4খন নাটিকা, এনেকৈ বিভিন্ন ধৰণৰ অভিজিত ছাৰৰ নাটক ভাল সুন্দৰ, তেওঁৰ মানে সৃষ্টি আছে, অসমীয়াৰ অৱদান আছে, ছাৰক ভালো পাওঁ। আৰু তেখেতৰ নাটকত মই আবাহনৰ আগতেও ভাল নাটক কৰিছিলোঁ, চাহাব বিবিৰ গোলামতো মই ৰোল কৰিছিলোঁ তেখেতৰ নাটকত। কিন্তু এতিয়া পোৱা নাই দেখছোঁ কিছুমান ৰোল, ধৰক কাবাৰ এটা এক্সিডেণ্ট হ'ল পুটুককৈ ওলাই গ'ল, এক্সপায়াৰ টায়াৰ। যিকোনো কাবাৰ এটা ডেন্সৰ ল'ৰা এটা অসুখ হ'ল, মই যিকোনো ডেন্স মই চায়ে মই কৰি দিব পাৰোঁ, মোক ৰিহাৰ্চেল নালাগে। সেনেকুৱা এই বছৰ মই আবাহনত এই ডেকা আমাৰ দাদা তেওঁ মোক ফোন কৰি মাতিলে যে ব'ল যিকোনো এটা পৰি দিম, তাত থাকি যাওঁ, আহি যাওঁ। মই আহিলোঁ। কামটো একেই। এনে যে আপুনি বহুত ডাঙৰ ডাঙৰ এক্টৰ মানে অসমীয়া কাম কৰি আছে, প্ৰস্তুতি বাই পুৰা ফ্ৰী নে? ফ্ৰী প্ৰস্তুতি বাই ভাল মানে কষ্ট কৰে, আৰু কষ্ট কৰাৰ তেওঁ প্ৰস্তুতি সেইটো হয় দিছোঁ, কষ্ট কৰে আৰু তেওঁৰ মানে চাহিদা আছে নাটকত আৰু পপুলাৰ আছে, সমাজে তেওঁক আঁকোৱালি লয়। সেই পুৰা এক্টৰবিলাক পুৰা ফ্ৰী আৰু পুৰা ফ্ৰী আৰু ভাল লাগে আপুনি ভাল লাগে কথা পাতি আপোনাৰ লগত, আৰু ইমানখিনি কথা কৈ দিয়াৰ বাবে। আৰু আপোনালোকক তো লগ কৰাই দিওঁ, তো ইমান বছৰ কাম কৰি আছে থিয়েটাৰত, তো ডেন্স চেন্স পুৰা কৰে, তো ভাল লাগিছে আৰু কৰি যাওঁ এনেকৈ। তো এতিয়া বলক আৰু সহায় যায় আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া আহিছোঁ আমাৰ গেলাৰী পিনে আহিছোঁ, তো আপোনালোকক গেলাৰী পিনে অলপমান দেখুৱাই দিওঁ। বক্স দেখা না জেবিএল পুৰা গুমগুমাই থাকিব, যিমান বক্স দেখিছোঁ চব জেবিএল হয়। আৰু ওপৰত উঠি কিনে বহৰব ইয়াত অলপমান মই পুৰা ওপৰত বহিছোঁ, চাওক ভালকৈ দেখাইছোঁ আপোনালোকক অলপমান। গেলাৰীৰ পৰা আপোনালোকে চাই লওক, এনেকুৱা দেখি চাই লওক, তাত প্ৰস্তুতি পাই পুৰা আৰু আজি পুৰা ফালি দিব। আৰু আজি আছে গৃহবন্ধনী আছে ন, তো আপোনালোকে চালে গম পাবই। আৰু মই বৰ্তমান বহিছোঁ গেলাৰীত, চাওক। আৰু এইফালে আপোনালোকে চাওক পুৰা কাম চলি আছে, গধূলিলৈকে থিয়েটাৰ ইয়াত আছে, তো পুৰা আৰু কাম কৰি আছে, চাওক। এতিয়া আপোনালোকে এনেকুৱা লাগিব যে কাম হোৱাই নাই নেকি, তো গধূলি পুৰা কাম দেখি যাব, পুৰা হৈ যাব সকলো। এতিয়া মানে এই দিয়া নাই, পুৰা ফিটিং কৰা আছে, চব টানি দিব, চব কাম ক্লিয়াৰ আৰু চাওক। তো আপোনালোকক দেখুৱাই দিলোঁ, চাই লওঁতো। আৰু মই চালেতো গেলাৰীৰ পৰাই চাওঁ, মই একদম বেলেগৰ মানুহ নহয়, গেলাৰীৰ মানুহ হয়। আৰু আজি যোনটো ভিডিঅ' আপোনালোকে চালে, এইটো হোৱাৰ পিছত 1, তো নেক্সট আপোনালোকে পাব 2, 3 এনেকৈ পাই যাই থাকিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু পূজা ধামাকা পূজা আহি আছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।